মালিকে এটা নহয় দুটা নহয় 60টা গৰু কৈছি এতিয়া খাঙেত পে যাব লাগব এতিয়া ঝাৰু মাৰবা লাগে বন্ধা খাতাতে যিমান পানী পানী হৈ গেলে আমার গাঁৱৰ তাপে করলে দেখি আমার পরে তো বাকি করে কি করে গরমের বাজারখন যে ইমান বস্তুবোৰৰ দাম মানুহ কেনেকে চলিব ভাগৰ লাগি গল এজনী আকৌ পিঁয়াজ আৰু মিঠাতেল আনিলো কিন্তু চেনিখানিৰ কথা পাহৰি গল এতিয়া গালিকে শুনাব লাগিব বাৰু হৰি বজাৰ পৰা আহিছে নে আহিছো ৰবা কাপোৰখন চেঞ্জ কৰিছো মই বজাৰ আনিছে নে নাই বজাৰ আনিছো পিছে চেনিখানি আনাই নহল না আপুনি ইমান দেৰিকে আহিছে বজাৰৰ কথা কোৱাই নৰিলো নকব আৰু বজাৰত কিহে কম দে হ'ব দিয়া তুমি চাহকে বনাবা নেকি অকণমান বনাই আছো ৰবা নকল হলি আৰু এই ছোৱালীজনী মাজনী চিন্তা কৰে নকৰো নহয় কিন্তু পিছে মোৰোতো চিন্তা লাগে মোৰোতো বেয়া লাগে এই ছোৱালীজনী এনেকুৱা কাম কৰিব নালাগিছিলে কিন্তু কিমান বাৰ কোৱা স্বত্তেও তাই সেই নয়ৰ লগত পলাই গলে পিছে তোরা ভালে আছে না নকব নোৱাৰো ভাল বেয়া মাজেৰে আছো আচলতে তোরা তেনেকৈ কবলৈ নাপায় তোমাক কৈছিলো নহয় চাহৰ কথা হল না নাই আনকো Abri মই Abri আপুনি লো বাবু কি হল শুনা তোমাৰ ভাবিলে কি হল মই একো বুলি কৈছিলো যে গলিটাৰ কাৰণে চাহ কাটাৰ কথা কৈছিলো না থাকছিলি থাকছো আমার চাহনি খালে কিবা দিগদার হয় নেকি কিছু বহা চাহনি খালে অলপ মনটো ভাল লাগিব যাচোন গৰুকেইটা লৈ আজি এৰত দিছিল মানে 3-4 মাহ হল নিলিমা কলেজত যোৱা নাই আচলতে এখন ঘৰত হৈছে কি নকবা নহয় এখন ঘৰত কি যে হৈছে একমাত্ৰ মইহে জানো কথা এইখন ঘৰত উচ্চাৰণ নকৰিবা আচলতে এখন ঘৰত হৈছে কি কথা আগুৱাই নানিবা সেই দি আপুনি নয়নক কিয় এনেকে কৈছে আমাৰ ল'ৰা সন্তান নাই দেখি নয়নক আমাৰ সন্তান বুলি ভাবিছো আৰু ছোৱালী আমাৰ একমাত্ৰ নীলিমা আৰে মইতো নয়নক বেয়াকে কোৱা নাই ঘৰত মানুহ আহিলে সন্মান দিবলৈ শিকক নয়ন মনটো বেয়া নকৰিবা কাৰণ নীলিমা তাই যি কৰি গৈছে ভালে কৰি গৈছে তাই নিজেও মৰিছে আমাকো মাৰিছে আচলতে এখন ঘৰত হৈছে কি কৰা মানে মই বুজি পোৱা নাই আপুনি বুজাই দিয়কচোন মই কওঁ শুনা হেৰি কৰছ পোকে দিছো 100 টকা পইচা মই ক'ত পাম পইচা নাই যদি হেৰি কি বুলি কয় যি আছে তাকে দি লগত দেখব না কোনাৰ বস্তু সব লৈ লৈ দেখলে মই কথা শুনবা নৰো পইচা দি মোক পইচা লাগে মোক খাবা লাগে দে জলদি দে পইচা ক'ত পাম কি পইচা ক'ত পাম যতে আছে তাতে দি পইচা মোক খাবা লাগে পইচা নাই এতে পইচা দি নাইলা না মোৰ পহৰি দিয়া চেনটো কক গেল এটো অলপ লৈ গৈছা তুমি মই পুনৰ চেনটাল মই নিদিও ৰ কেন চেন না দা ৰ মই ইয়েছো তোমাৰ লগত পলে আহাটো মোৰ ভুল আছিল দেউতা বুৱা কথা সঁচা হৈছে দেখলে বাহানা কৰি নাথিবি আজি তো এমকে কুবম পইচা নাপালি কক গেলি
এই বরবাদ হয়ে গেছি। দাদা তুমি ইমান নিষ্ঠুর, ইমান ধুনীয়া বললেন, তুমি এনেকুৱাকে অত্যাচাৰ কৰা। ভণ্টি তুমি আহিছা নেকি? কলেজৰ পৰা আহিছা যোৱা। বৌ ক'ত গৈছে? তোমাৰ বৌ ঘৰৰ ভিতৰত আছে। তুমি ইমান নিষ্ঠুৰ, তুমি মৰি যোৱাটো ভাল। কি কবা ভণ্টি, মোৰ জীৱনটো তাই বৰবাদ কৰি দিছে। তুমি মৰি যোৱা। গম পাইছা না, একদম মোৰ জীৱনটো বৰবাদ কৰি দিছে। তুমি ভিতৰত যোৱা যোৱা। ঠিক আছে, তই মৰি যোৱাটোৱে ভাল। তই লগত পুৰি সংসাৰ কৰিব, তই মৰি যাবি। ফুৰা মই আহো। দেউতা মোক ক্ষমা কৰি দিয়া দেউতা। মোৰ ঘৰে এৰিছে বুলি কৈছো। দেউতা তোমালোকৰ কথা নুশুনি বিচাৰে এই ৰাখি দেউতাৰক নিজৰ লগত পৰি গৈছে। তই নাজানা, তই যিদিনা ৰাতিৰ আন্ধাৰত নিয়ৰৰ লগত পলাই গৈছিলি, সেইখন ঘৰৰ মানুহে কেনেকৈ হাঁহিছিলে তই দেখা নাছিলি। দেখিছিলো একমাত্ৰ মই। আৰু মই ৰাস্তাৰে গৈ থাকোতে মানুহবোৰে কিমান কথা বদনাম কৰিছে, সেইবোৰ শুনিব লগা আছিল মই। তই একমাত্ৰ আমাৰ কথা নাভাবি অকল তোৰ কথাই ভাবিলি। কমচে কম তোৰ মাৰ কথা এবাৰ ভাবিব লাগিছিল। তই সেইবোৰ নাভাবি, তই সমাজখনৰ কথা নাভাবি, তই সেই ৰাতিৰ আন্ধাৰত নিয়াৰৰ লগত পলাই গৈছে। হেৰি আপুনি এনেকে ভাঙি নপৰিবচোন। আপোনাৰ কিবা হলে আমি কেনেকে জীয়াই থাকিম? মই আৰু ধৈৰ্য ধৰিব পৰা নাই। ক'বচোন এনেকে। তেন্তে শুনা দেউতা, সেইদিনাখন মই এইখন ঘৰৰ পৰা সেইখন ঘৰলৈ নিয়ৰৰ লগত পলাই গৈছিলো, আৰু সেইখন ঘৰৰ পৰা আজি এইখন ঘৰলৈ পলোৱা আহিব লগা হ'ল দেউতা। তই মৰি যা, মোৰ কবলগীয়া নাই, কাৰণ তই আমাৰ সন্মান ৰখা নাই। মাজনী কি হৈছে নকৈ দিয়া দেউতা, কোৱা কি হৈছে তোমাৰ? তেন্তে শুনা দেউতা, তেন্তে শুনা মা, নিয়ৰ যে মাতাল অৱস্থাত আহে দেউতা দিয়া শুনৰ চিন্তা হাত আগুৱাই নিবলৈ লয়, আৰু মই নিদিয়া আঘাত কৰে। সেইবোৰ কথা তই আগতে ভাবিব লাগিছিল। তোক কিমান বাৰ কৈছিলো মাজনী, তই নিয়ৰৰ লগত কেতিয়াও পলাই নাযাবি, কাৰণ সি মাতাল। তই আমাৰ কথা নুশুনি সেই ৰাতিৰ আন্ধাৰত নিয়ৰৰ লগত পলাই গৈছ। সেইবোৰ কথা তই আগতে ভাবিব লাগিছিল। তই আমাৰ কথা নাভাবি তোক কিমান বাৰ কৈছিলো মাজনী, তই সেই নিয়ৰৰ লগত পলাই নাযাবি, সি নিচা কৰে, সি মাতাল। তই আমাৰ কথা নাভাবি সেই ৰাতিৰ আন্ধাৰত নিয়ৰৰ লগত পলাই গৈছা। নয়ন, ইয়াৰ পৰা আঁতৰ হৈ যাব কোৱা। তেন্তে মই কওঁ শুন, মোৰ কাৰণে এই যিদিনাখন পলাই গৈছে সেইদিনা ইয়াক মই মৰা বুলি ভাবিছো। মাজনী দৰজা খোলা, মাজনী। মইতো এইখন পৃথিৱীত ইয়া তুমি কি কৰিলা? হা, ইয়া তুমি কি কৰিলা? কৰি দেও, কৰি দেও। মায়া তুমি কি কৰিলা? চাই
হেল্ল' আনাৰ পাণ্ডিয়া ক'ত আছা সোনকালতে আহা আমি নিয়ৰক ধৰিব যাব লাগে অ'কে আহা তোমালোকৰ কামবোৰ কৰা মই নিয়ৰক ধৰিব গৈ আছো আপুনি শাস্তি দিব ভাল শাস্তি দিব দিম নিয়ৰক আপুনি আহকচোন জলদি আহক পুৰা আৰু কিবা পুৰা গৈছে আৰু নিজে ক্ষমা কৰি দিব মই মাজনী শিক্ষা দিব নোৱাৰো মোৰ একমাত্ৰ মাজনী আছিল একমাত্ৰ সন্তান মই এই সম্পত্তিৰ ভাগ তোমাৰ নাম কৰি দিম তোমাক চিনি মই কোনো এৰি নকবচোন এনেকে এৰি আপোনাৰ কি হ'ল আপুনি মোক এৰি থৈ যাব নোৱাৰে এৰি এৰি আপোনাৰ কি হৈছে এৰি দিনতো খাই আছা তই হা একো খোৱা নাই মোৰ ছাৰ মোৰ একো ভুল নাছিল ছাৰ মোক মোৰ